কেমিষ্ট্ৰি পইণ্ট বাই আছাবুল ছাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মাই নেম ইজ আছাবুল ইছলাম। মোৰ ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। কিন্তু আপোনাৰ বন্ধু বান্ধৱীৰ সহায় হোৱাকৈ মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। মাই হোৱাটছআপ নম্বৰ ইজ 7002327338. Also my Telegram channel link is this one. Telegram channel link also available in the description section. অর্থাৎ বিজ্ঞানসন্মত লিপি কি আছিলে যে বিজ্ঞানসন্মত লিপি হৈছে অতি ডাঙৰ বা অতি সৰু সংখ্যাক সহজ ৰূপত প্ৰকাশ কৰা এটা পদ্ধতি। অৰ্থাৎ যদি কোনো এটা সংখ্যা অতি ডাঙৰ থাকে বা কোনো এটা সংখ্যা অতি সৰু থাকে, সেই সংখ্যাবিলাকক সহজ ৰূপত লিখা পদ্ধতিটো হৈছে বিজ্ঞানসন্মত লিপি। অৰ্থাৎ বিজ্ঞানসন্মত লিপিৰ সাধাৰণ ৰূপটো হ'ল n ইনটু 10 to the power n, য'ত কেপিটেল N হৈছে এটা সংখ্যা যি 1তকৈ ডাঙৰ বা সমান আৰু 10তকৈ সৰু, আৰু স্মল n হৈছে এটা পূৰ্ণ সংখ্যা যিটো ধনাত্মক বা ঋণাত্মক হ'ব পাৰে। এতিয়া আমি আলোচনা কৰিম এটা টোকা। যদি দশমিক বিন্দুটো বাওঁফালে স্থানান্তৰিত হয় তেন্তে ডেচিমেলৰ ঘাত ধনাত্মক হয়, আৰু যদি দশমিক বিন্দুটো সোঁফালে স্থানান্তৰিত হয় তেন্তে ডেচিমেলৰ ঘাত ঋণাত্মক হয়। এতিয়া আমি বিজ্ঞানসন্মত লিপিৰ কেইটামান উদাহৰণ আলোচনা কৰিম। অৰ্থাৎ ফাৰ্ষ্ট উদাহৰণ আমি আলোচনা কৰিম 67.4। অৰ্থাৎ বিজ্ঞানসন্মত লিপিত আমাৰ কি কোৱা হৈছিলে যে এক সাধাৰণ ৰূপত লিখা এটি পদ্ধতি। অৰ্থাৎ কি আছিলে n ইনটু 10 to the power n, য'ত n হৈছে কি 1 বা 1তকৈ ডাঙৰ এটা সংখ্যা আৰু n হৈছে কি এটা পূৰ্ণ সংখ্যা যি কি হ'ব পাৰে, ধনাত্মক হ'ব পাৰে বা ঋণাত্মক হ'ব পাৰে। এতিয়া আমি এই যিটো 67.4 আছে ইয়াক আমি কেনেকৈ লিখিব পাৰি। ইয়াত দশমিক বিন্দুটো অৰ্থাৎ 2 ঘৰ পিছত দশমিক বিন্দুটো আছে। এই দশমিক বিন্দুটো আমি এতিয়া বেলেগ বেলেগ ঠাইত স্থানান্তৰিত কৰি আমি চাম। এই দশমিক বিন্দুটো যদি 6 আৰু 7ৰ মাজত দিয়া হয়, বা দশমিক বিন্দুটো যদি 6ৰ আগত দিয়া হয়, বা দশমিক বিন্দুটো যদি 4ৰ পিছত দিয়া হয়, কি হ'ব। ফাৰ্ষ্ট আমি চাম দশমিক বিন্দুটো যদি 6ৰ আগত দিয়া হয় তেতিয়াহ'লে কি হ'ব 0.674 ইনটু 10 to the power 2। অৰ্থাৎ দশমিক বিন্দুটো কেইঘৰ আগুৱাই গৈছে, 2 ঘৰ আগুৱাই গৈছে। আমি অলৰেডি কি টোকাত কি লিখিছিলোঁ, দশমিক বিন্দুটো যদি বাওঁফালে আগুৱাই যায় তেতিয়াহ'লে এই যিটো ডেচিমেল আছে ডেচিমেলৰ পাৱাৰটো কি হ'ব, ধনাত্মক হ'ব, পজিটিভ হ'ব। নেক্সট দশমিক বিন্দুটো যদি 6 আৰু 7ৰ মাজত যায় কি হ'ব 6.74 ইনটু 10 to the power 1, অৰ্থাৎ এক ঘৰ বাওঁফালে আহিলে। এতিয়া এক ঘৰ সোঁফালে ল'ম 674 ইনটু 10 to the power -1। এই তিনিটা ভিতৰত ইয়াৰ ভেলু কি হয়, 1তকৈ কম হয়। ইয়াৰ ভেলু 1তকৈ বেছি হয় কিন্তু 10তকৈ কম হয়। ইয়াৰ ভেলু 10তকৈ বহুতো বেছি হয়। গতিকে আমাৰ শুদ্ধ এনচাৰটো হৈছে এইটো, অৰ্থাৎ 1তকৈ বেছি, এইটো অশুদ্ধ, এইটো অশুদ্ধ। অর্থাৎ 674 দশমিক বিন্দুটো ইয়াতে দিয়া আছে, অর্থাৎ 4ৰ পিছত দিয়া আছে, কিন্তু দশমিক বিন্দুটো ইয়াৰ পৰা আমি ইয়ালৈ স্থানান্তৰিত কৰিম ফাৰ্ষ্ট। তাৰপিছত ইয়াৰ পৰা ইয়াতে স্থানান্তৰিত কৰিব পাৰোঁ, ইয়াৰ পৰা ইয়াতে স্থানান্তৰিত কৰিব পাৰোঁ। যদি ইয়াতে স্থানান্তৰিত কৰা হয় কি হ'ব 0.674 ইনটু 10 to the power 3, অৰ্থাৎ 3 ঘৰ আগবাঢ়ি আহিছে। আৰু কি হ'ব 6.74 ইনটু 10 to the power 2, আৰু কি হ'ব 674 ইনটু 10 to the power 1। আমি ফাৰ্ষ্ট অৰ্থাৎ এই তিনিটাৰ ভিতৰত ইয়াৰ ভেলুটো হ'ল কি 1তকৈ বেছি কিন্তু 10তকৈ কম, সেইকাৰণে এইটো কি হ'ব কাৰেক্ট হ'ব। এইটো 1তকৈ সৰু গতিকে এইটো অশুদ্ধ, এইটো 10তকৈ বেছি গতিকে এইটো অশুদ্ধ। নেক্সট আমি আলোচনা কৰিম অলৰেডি দিয়া আছে 6.745। এটা আমি দশমিক বিন্দুটো স্থানান্তরিত করার কোনো দরকার নাই, অর্থাৎ আমার অলরেডি দিয়া আছে 10তকৈ কম দিয়া আছে বা 1তকৈ বেছি দিয়া আছে, 10তকৈ কম আছে কিন্তু 1তকৈ বেছি আছে। গতিকে ইয়াক আৰু আমি চেঞ্জ কৰিব নালাগে, দশমিক বিন্দুটো ইয়াতে চেঞ্জ কৰিলে
কম হৈ যাব, ইয়াতে চেঞ্জ কৰিলে বেছি হৈ যাব, ইয়াতে চেঞ্জ কৰিলে 10তকৈ 10তকৈ বেছি হৈ যাব, ইয়াতে কৰিলে 10তকৈ বেছি হৈ যাব। গতিকে আমাৰ এইটো এনেকুৱাই থাকিব, জাষ্ট 10ৰ ঘাতটো আমাৰ কি হ'ব, ইয়াতে 0 হৈ হ'ব। নেক্সট আমি আলোচনা কৰিম 0.674, অৰ্থাৎ ইয়াত আমি দশমিক বিন্দুটো ইয়াৰ পৰা ইয়াতে স্থানান্তৰিত কৰিব পাৰিম, দশমিক বিন্দুটো ইয়াৰ পৰা ইয়াতে স্থানান্তৰিত কৰিব পাৰিম, দশমিক বিন্দুটো ইয়াৰ পৰা ইয়াতে স্থানান্তৰিত কৰিব পাৰিম। অৰ্থাৎ ফাৰ্ষ্ট আমি দশমিক বিন্দুটো 6 আৰু 7, অৰ্থাৎ 6.74 ইনটু 10 to the power minus 1, 67.4 into 10 to the power minus 2. Next 674 into 10 to the power minus 3. অর্থাৎ ইয়ার ভ্যালুটো কি আছে আমার 10তকৈ কম আছে কিন্তু 1তকৈ বেশি আছে, গতিকে এইটো হ'ব কি আমাৰ কারেক্ট আনসার, এইটো নহ'ব, এইটো নহ'ব। নেক্সট আমি আলোচনা কৰিম 0.000674, অর্থাৎ দশমিক বিন্দুটো আমি ইয়াতে স্থানান্তৰিত কৰিব পাৰিম, দশমিক বিন্দুটো ইয়াতে কৰিব পাৰিম, দশমিক বিন্দুটো ইয়াতে কৰিব পাৰিম আৰু দশমিক বিন্দুটো ইয়াতে স্থানান্তৰিত কৰিব পাৰিম। ফাৰ্ষ্ট আমি দশমিক বিন্দুটো যদি তাতে স্থানান্তৰিত কৰোঁ, তাত কি হ'ব 0.674 ইনটু 10 to the power মাইনাছ কেইঘৰ আহিছে 1 2 3 তিনিঘৰ মাইনাছ 3। যদি দশমিক বিন্দুটো এটা পজিশ্যনত স্থানান্তৰিত কৰা হয়, তাত কি হ'ব 6.74 ইনটু 10 to the power minus 4। দশমিক বিন্দুটো যদি ইয়াতে স্থানান্তৰিত 67.4 ইনটু 10 to the power minus 5, অর্থাৎ 674 ইনটু 10 to the power minus 6। অর্থাৎ এইকেইটাৰ ভিতৰত এটাৰ ভ্যালু কি হ'ব আমাৰ 1তকৈ বেছি হ'ব কিন্তু 10তকৈ কম হ'ব, গতিকে এইটো হ'ল কারেক্ট আনসার। এইটো কি হ'ব অশুদ্ধ, এইটো অশুদ্ধ, এইটো অশুদ্ধ। এই বিজ্ঞানসন্মত লিপিৰ যোগৰ উদাহৰণ কৰিম আমি। আমাৰ ইয়াতে দিয়া আছে 3.2 ইনটু 10 to the power 5 প্লাছ 5.3 ইনটু 10 to the power 5। ইয়াতে এই যেটো ডেসিমেল আছে 10 to the power 5 দুটাতে কি ডেসিমেলৰ পাৱাৰ কি আছে সেম আছে, গতিকে আমি এই দুটাৰ পৰা 10 to the power 5টো কমন লৈ ল'ম। যদি ইয়াৰ পৰা 10 to the power 5 কমন লয় আমাৰ থাকিব কি 3.2, আমি কি লিখিছোঁ 3.2 প্লাছ ইয়াতে প্লাছ আছে আমি ইয়াতে প্লাছ দিছোঁ, ইয়াতে কি আছে 5.3 হোল ব্রেকেট ইনটু 10 to the power 5। যদি এই দুটো যদি এড করা হয় আমি কি পাম 8.5 পাম, অর্থাৎ কি পাম 8.5 পাম ইনটু 10 to the power 5। নেক্সট যদি 10ৰ পাৱাৰটো যদি কি হয় বেলেগ বেলেগ হয়, ডিফারেন্ট হয়, আমি কেনেকৈ বিজ্ঞানসন্মত লিপিত প্রকাশ কৰিম। অর্থাৎ এই দুটাৰ পৰা আমি 10ৰ পাৱাৰ 10 to the power 5 কমন ল'ব নোৱাৰিম, আমি কি কৰিম আইদাৰ ইয়াৰ পৰা 10 to the power 5টো আমি কি কৰিম 10 to the power 4 লৈ কনভাৰ্ট কৰিম, বা ইয়াৰ পৰা 10 to the power 4টো 5 লৈ কনভাৰ্ট কৰিম। আৰু যিকোনো এটা কৰিলেই হ'ল। ইয়াতে কি আছে 10 to the power 5, গতিকে আমি ইয়াতে 10 to the power 5টো থৈ দিছোঁ। ইয়াতে 10 to the power 4 আছিল, আমি ইয়াতে কি লিখিছোঁ 10 to the power 5। যদি ইয়াতে 10 to the power 5 লিখা হয়, ইয়াত কি হ'ব তোমাৰ এক ঘৰ বাওঁফালে যাব, অৰ্থাৎ কি হ'ব 0.53। অলৰেডি আমি কি জানো যদি দশমিক বিন্দুটো বাওঁফালে স্থানান্তৰিত হয় তেতিয়াহ'লে 10ৰ অৰ্থাৎ ডেচিমেলৰ পাৱাৰ কি হ'ব ধনাত্মক হ'ব। অর্থাৎ যেহেতু ইয়াতে এক ঘর আগুৱাই আহিছে গতিকে 1 প্লাস হ'ব, গতিকে ইয়াতে যেহেতু 4 আছিলে ইয়াতে কি হ'ব 10 to the power 5। অর্থাৎ আমি ইয়াতে দেখুৱাই দিছোঁ 5.3 ইনটু 10 to the power 4, অর্থাৎ কি হ'ব 0.53 ইনটু অর্থাৎ কিমান ঘৰ আহিলে এক ঘৰ আহিলে কি হ'ব 10 to the power 1 ইনটু 10 to the power 4। ইয়াতে কি হ'ব 0.53 ইনটু 10 to the power 5। অর্থাৎ আমি জানো কি a power m ইনটু a power n সমান সমান কি হ'ব a power m plus n। এইটো কি আমাৰ ফৰ্মুলা, যেহেতু এইটো ফৰ্মুলা গতিকে আমি ইয়াতে ফৰ্মুলাটো ইউজ কৰিছোঁ। গতিকে এতিয়া যেহেতু এই দুটা এই 10 to the power 5 ইয়াতেও কি হ'ল আমাৰ 10 to the power 5 হ'ল, গতিকে এই দুটাৰ পৰা আমি 10 to the power 5টো কি কৰিম কমন লৈ ল'ম। ইয়াতে কমন লৈছোঁ, গতিকে ইয়াতে থাকিব কি 10 to the power 5 যদি কমন লোৱা হয় ইয়াৰ পৰা ইয়াতে থাকিব 3.2, আমি ইয়াতে লিখিছোঁ 3.2 প্লাছ যোগচিন আমি দিছোঁ। ইয়াতে 10 to the power 5 কমন লৈছোঁ আমি থাকিল কি 0.53,
গতিকে 0.53 আমি ইয়াতে লিখিছোঁ। যদি এই দুটা যদি যোগ কৰা হয় তেতিয়া আমি কি পাম 3.73, ইয়াতে আছে 10 to the power 5, গতিকে আমি লিখিছোঁ 10 to the power 5। নেক্সট আমি আলোচনা কৰিম বিয়োগৰ উদাহৰণ, অৰ্থাৎ সাইণ্টিফিক নোটেশনৰ বিয়োগৰ উদাহৰণ। ফাৰ্ষ্ট আমি চাম যদি 10ৰ পাৱাৰ কি থাকে আমাৰ সেম থাকে, এই দুটাত কি আছে আমাৰ বিয়োগতে 10ৰ পাৱাৰ কি আছে সেম আছে, গতিকে এইটো যোগৰ নিচিনাই হয়। অৰ্থাৎ এই দুটাৰ পৰা আমি কি ল'ম 10 to the power 5 কমন লৈ ল'ম, আমি ইয়াতে 10 to the power 5 কমন লৈ লৈছোঁ। যদি 10 to the power 5 কমন লোৱা হয় আমাৰ থাকিব কি 5.3, ইয়াতে থাকিব 5.3, ইয়াতে মাইনাছ আছে ইয়াতে মাইনাছ লিখিছোঁ, ইয়াতে থাকিল কি 3.2, গতিকে 5.3 পৰা যদি 3.2 মাইনাছ কৰা হয় আমাৰ কি থাকিব 2.1, ইয়াতে আমাৰ আছে 10 to the power 5, 10 to the power 5। নেক্সট যদি আমাৰ পাৱাৰ দুটা ডেসিমেলৰ পাৱাৰ দুটা কি থাকে যদি বেলেগ বেলেগ থাকে, ইয়াতে আছে কি 10 to the power 5, ইয়াতে আছে 10 to the power 4। অৰ্থাৎ ফাৰ্ষ্ট আমি কি কৰিম এই পাৱাৰ দুটা কি কৰিম সেম কৰিম, গতিকে ইয়াতে 5.4 into 10 to the power 5 ইয়াতে আছে, গতিকে এটা আমি সেম লিখিছোঁ। তাৰপিছত ইয়াতে যেহেতু 0.32 into 10 to the power 5 লিখিছোঁ, অৰ্থাৎ এই পইণ্টত কি হৈছে এক গড় বাওঁফালে আছে, গতিকে এক গড় বাওঁফালে আহিলে আমাৰ কি হ'ব 10ৰ পাৱাৰ কি হ'ব বাঢ়ি যাব। অৰ্থাৎ আমি ইয়াতে দেখুৱাই দিছোঁ 3.2 into 10 to the power 4 আমাৰ দিয়া আছে, যদি ইয়াতে 5 লিখা হয় অৰ্থাৎ কি হ'ব 0.32 into 10 to the power 1 into 10 to the power 4। যেহেতু আমি কি কৰিম ইয়াতে বঢ়াই দিম, গতিকে এই পাৱাৰটো কি কৰিব লাগিব আমাৰ বাওঁফালে স্থানান্তৰিত কৰিব লাগিব। এতিয়া যদি আমি সোঁফালে স্থানান্তৰিত কৰোঁ তেতিয়াহ'লে ইয়াত কি হ'ব আমাৰ মাইনাছ চিন আহি যাব, গতিকে 10 to the power 3 হৈ যাব। সেইকাৰণে আমি দশমিক বিন্দুটো কি কৰিছোঁ বাওঁফালে স্থানান্তৰিত কৰিছোঁ। এতিয়া কি হ'ব 0.32 into 10 to the power 5, যেহেতু আমি জানো a power m into a power n কি হ'ব a power m plus n, এটা কি আমার ফর্মুলা। যদি পাওয়ার দুটা ডিফারেন্ট থাকে আৰু হাত দুটা সেম থাকে তেতিয়াহ'লে এই পাওয়ার দুটা কি হৈ যাব আমাৰ প্লাস হৈ যাব। এতিয়া আমি এই দুটাৰ পৰা কি কৰিম 10 to the power 5 আমি কমন লৈছোঁ, যদি এই দুটাৰ পৰা 10 to the power 5 যদি কমন লোৱা হয় তেতিয়াহ'লে ইয়াতে থাকিব কি 5.4, ইয়াতে আমি লিখিছোঁ 5.4, ইয়াতে থাকিব কি 3.2, ইয়াতে আমি লিখিছোঁ 3.2। এতিয়া এই 5.4ৰ পৰা যদি 3.2 মাইনাছ কৰা হয় আমাৰ থাকিব কি 5.08, এই 10 to the power 5 আছিলে, আমি ইয়াতে লিখিছোঁ কি 10 to the power 5। নেক্সট আমি আলোচনা কৰিম পূৰণৰ উদাহৰণ, অর্থাৎ পুরনো উদাহরণ যদি আমি আলোচনা করি, নেক্সট আলোচনা করিম কি পুরনো উদাহরণ। আমার এটা দেওয়া আছে আমার যোগ বিয়োগ কৰিছোঁ, আমি জাস্ট ইয়াতে যোগ আছিলে ইয়াতে বিয়োগ আছিলে, এতিয়া কি আহিল আমাৰ ইয়াতে পূৰণ আহিল। যদি পূৰণৰ কাৰণে আমি কি কৰিম আমাৰ এই পাৱাৰ দুটা কি আছে সেম আছে আৰু এই দুটা, অর্থাৎ এইখিনি আমি কি মাল্টিপ্লাই কৰিম, অর্থাৎ 3.2 লগত কি কৰিম 5.3 মাল্টিপ্লাই কৰিম, 5.3 into 3.2 মাল্টিপ্লাই কৰিছোঁ, আৰু 10 to the power 5 10 to the power 5 into 10 to the power 5 এই দুটাও কি কৰিছোঁ আমি মাল্টিপ্লাই কৰিছোঁ। অর্থাৎ এই দুটা যদি মাল্টিপ্লাই করা হয় 10 to the power কি হ'ব 5 plus 5, যদি a power m হয় আৰু যদি a power n হয় তেতিয়াহ'লে আমি এটা কি লিখিব পাৰি a power m plus n, অর্থাৎ এই পাৱাৰ দুটা কি হৈ যাব আমাৰ যোগ হৈ যাব, গতিকে ইয়াতে আমি পাৱাৰ দুটা যোগ কৰি দিছোঁ। অর্থাৎ এই দুটা 5.3 into 3.2 যদি মাল্টিপ্লাই কৰা হয় আমাৰ কি হ'ব 16.96, ইয়াতে কি হ'ব 10 to the power 10 5 plus 5। এতিয়া এটা আমাৰ সাইন্টিফিক নোটেশনত হোৱা নাই, সাইন্টিফিক নোটেশনত হ'ব হলে কি লাগিব আমাৰ n into 10 to the power n হে লাগিব, অর্থাৎ এই ক্যাপিটাল n টো কি হ'ব লাগিব আমাৰ 1তকৈ বেছি হ'ব লাগিব আৰু 10তকৈ কম হ'ব লাগিব, ইয়াতে কি আছে 10তকৈ বেছি আছে, গতিকে এই পইণ্টটো আমি কি কৰিম ইফালে স্থানান্তৰিত কৰিম, অর্থাৎ 1.696 যদি বাওঁফালে স্থানান্তৰিত কৰা হয় 10ৰ পাৱাৰ কি হয় আমাৰ ধনাত্মক হয়, ইয়াৰ লগত আৰু এক যোগ কৰিম অর্থাৎ 10 to the power 11 হে হৈ যাব। অর্থাৎ আমাৰ ইয়াতে কি আছে 16.96 into 10 to the power 10, অর্থাৎ ইয়াত কি কৰিম 1.696 এক গড় আমি কি বাওঁফালে আনিলোঁ, গতিকে কি হ'ব ডেসিমেলৰ পাৱাৰ ধনাত্মক হ'ব 1 হ'ব into 10 to the power 10 হ'ব ইয়াতে, অর্থাৎ 1.696 into 10 to the power কি হ'ব 11। নেক্সট আমি আলোচনা কৰিম যদি পাৱাৰ দুটা কি থাকে তোমাৰ বেলেগ বেলেগ থাকে, ইয়াত পাৱাৰ দুটা কি আছে আমাৰ বেলেগ বেলেগ আছে, আমি কি কৰিম এই দুটা মাল্টিপ্লাই কৰিম আৰু কি কৰিম এই দুটা মাল্টিপ্লাই কৰিম। যদি এই দুটা মাল্টিপ্লাই কৰা হয় আমি অলৰেডি পাইছিলোঁ কিমান 16.96 আছিলে, আৰু এই 5 আৰু 7 আমি এড কৰিছোঁ ইয়াতে,
অর্থাৎ এ পাওয়ার এম প্লাস ইন্টু এ পাওয়ার এন যদি থাকে আমার কি হয় এ পাওয়ার এম প্লাস এন, অর্থাৎ এতে কী হল আমার দুটা যোগ করলে 10^12 হয়। গতিকে আমি এতে কী কৰিম, যেহেতু সাইন্টিফিক নোটেশনত নাই ইয়াতে ওৱানতকৈ বেছি হ'ব লাগিব বা 10তকৈ কম হ'ব লাগিব, গতিকে এই পইণ্টটো আমি কি কৰিম এক গড় বাওঁফালে স্থানান্তৰিত কৰিম। যদি বাওঁফালে স্থানান্তৰিত কৰা হয় অৰ্থাৎ এই পাৱাৰটো কি হ'ব আমাৰ বাঢ়ি যাব। মই এতিয়া দেখুৱাই দিছোঁ 16.96 ইনটু 10^12 যদি দিয়া আছে ইয়াতে কি হ'ব 1.696 ইনটু কি হ'ব, যেহেতু বাওঁফালে এক গড় আহিল কি হ'ব 10^1 ইনটু 10^12, তাতে কি হ'ব 1.696 ইনটু 10^13, অৰ্থাৎ কি আছিলে আমাৰ এই ফৰ্মুলাটো কি আমি ইউজ কৰিব লাগিব। নেক্সট আমি আলোচনা কৰিম বিজ্ঞানসন্মত লিপিৰ হৰণৰ উদাহৰণ, অৰ্থাৎ কি কৰিম হৰণৰ উদাহৰণ। আৰু এইটো দিয়া আছে আমি এই দুটা যদি ডিভিজন কৰোঁ, এই দুটা ডিভিজন কৰিলে আমি কি পাম 0.48 পাম, আৰু এইটোৰ পৰা এইটো যদি কৰা হয় কি হ'ব 10^7 মাইনাছ 10 লিখিব লাগিব। অৰ্থাৎ আমি যদি জানো কি এ পাৱাৰ এম ডিভাইডেড বাই এ পাৱাৰ এন যদি লিখা হয় ইকুৱেল টু কি হ'ব আমাৰ এ পাৱাৰ এম মাইনাছ এন, অৰ্থাৎ এইটোৰ পাৱাৰৰ পৰা এইটো পাৱাৰ কি মাইনাছ কৰিব লাগিব। গতিকে 10^7 মাইনাছ 10 অৰ্থাৎ 10 কি থাকিব -3। যেহেতু আমাৰ এইটো লাইনত কি সাইন্টিফিক নোটেশন নাই অৰ্থাৎ 0.48 ইনটু 10^-3, অর্থাৎ আমার এই দশমিক বিন্দুটা আমি এক গড় সোঁফালে ল'ম। যদি এক গড় সোঁফালে লোৱা হয় তেন্তে ইয়াৰ পাৱাৰ কি হ'ব, ডেচিমেলৰ পাৱাৰ হ'ব আমাৰ ঋণাত্মক হ'ব। অৰ্থাৎ কি লিখিম 4.8 ইনটু 10^-1 ইনটু 10^-3, অর্থাৎ কি হ'ব 4.8 ইনটু 10^-4। ধন্যবাদ।